নমস্কাৰ, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম বৈদিক যুগৰ বিষয়ে। ইয়াত মই থুলমূলকৈ বৈদিক সভ্যতাৰ আভাস দিবলৈ চেষ্টা কৰিম, যিয়ে আপোনাক কম্পিটিটিভ এক্সাম বা যিকোনো এক্সামৰ বাবে সহায় কৰিব। ইচ্ছা কৰিলে মোৰ লিখাখিনিৰ স্ক্ৰীনশ্বটো ল'ব পাৰিব। হিন্দু সভ্যতাৰ পিছত যিটো যুগৰ আৰম্ভণি হৈছিল, সেইটো যুগক বৈদিক যুগ বুলি জনা যায়। এই সময়ত বেদসমূহৰ ৰচনা হৈছিল, সেইকাৰণে ইয়াক বৈদিক যুগ বুলি কোৱা হয়। ইয়াৰ সময়সীমা আছিল 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্ব। বৈদিক কাল দুটা ভাগত বিভক্ত। এক, পূৰ্ব বৈদিক কাল বা ঋগ বৈদিক কাল, খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 1000। 2, উত্তৰ বৈদিক কাল, খ্ৰীষ্টপূৰ্ব 1000 পৰা খ্ৰীষ্টপূৰ্ব 600। বৈদিক যুগৰ নিৰ্মাণ আৰ্যসকলে কৰিছিল। আৰ্য শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ বা কুলৱান। আৰ্যসকলৰ ভাষা আছিল সংস্কৃত। তেওঁলোক মধ্য এছিয়াৰ পৰা আহি সৰ্বপ্ৰথমে ভাৰতৰ পাঞ্জাৱত বাস কৰিছিল। আৰ্যসকলে প্ৰধানত ঘোঁৰাৰে অহা যোৱা কৰিছিল। বেদ 4খন, আৰু সেইকেইখন হ'ল 1, ঋগ্বেদ, 2, সামবেদ, 3, যজুৰ্বেদ আৰু 4, অথৰ্ববেদ। সকলোতকৈ পুৰণি বেদখন হৈছে ঋগ্বেদ। ঋগ্বেদত প্ৰাচীন বৈদিক কালৰ সংস্কৃতিৰ বিষয়ে উল্লেখ কৰা হৈছে। ঋগ্বেদত 10টা মণ্ডল আৰু 1028টা সূচী আছে। ঋগ্বেদত 10600টা মন্ত্ৰ আছে। গায়ত্ৰী মন্ত্ৰ ঋগ্বেদত উল্লেখ আছে। গায়ত্ৰী মন্ত্ৰ বিশ্বমিত্ৰ ৰচনা কৰিছিল। গায়ত্ৰী মন্ত্ৰ সাবিত্ৰী দেৱীৰ ওচৰত সমৰ্পিত। ঋগ্বেদৰ মন্ত্ৰৰ সংগ্ৰহক সংহিতা বুলি জনা যায়। ঋগ্বেদত সৰ্বাধিক উল্লেখিত নদীখন হৈছে সিন্ধু নদী। সৰস্বতী নদীখনক ঋগ্বেদত নদী তাৰ্ণা বুলি উল্লেখ আছে। অচত মা সদগময় বাক্যটো ঋগ্বেদত উল্লেখ আছে। ইন্দ্ৰ দেৱতাৰ কাৰণে ঋগ্বেদত পুৰন্দৰ শব্দটো ব্যৱহাৰ কৰা হৈছে। ঋগ্বৈদিক সমাজ 4টা বিভাগত বিভাজন কৰা হৈছিল। এই বিভাজন কাজকৰ্মৰ ওপৰত আধাৰিত আছিল। বিভাজনকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। ঋগ্বেদত গাই গৰু যে বধযোগ্য নহয়, তাক বুজাবলৈ প্ৰয়োগ কৰা শব্দটো হৈছে অঘন্য। যজু শব্দৰ অৰ্থ হ'ল যজ্ঞ। যজুৰ্বেদত যজ্ঞ সম্বন্ধীয় বিধি বিধানৰ বিষয়ে উল্লেখ আছে। ইয়াত ধনুৰ্বিদ্যাৰ বিষয়েও উল্লেখ আছে। সামবেদৰ সংকলন ঋগ্বেদৰ ওপৰত আধাৰিত। সামবেদৰ ৰচনা ঋগ্বেদত থকা মন্ত্ৰসমূহক গানৰ যোগ্য বনাবলৈ কৰা হৈছিল। সামবেদক ভাৰতীয় সংগীতৰ আদিগ্ৰন্থ বুলি জনা যায়। অথৰ্ববেদত যাদু মায়া আৰু বশীকৰণৰ বিষয়ে উল্লেখ আছে। অথৰ্ববেদত সভা আৰু সমিতিক প্ৰজাপতিৰ জীয়াৰী বুলি কোৱা হৈছে। উপনিষদবোৰ প্ৰাচীনতম দাৰ্শনিক বিচাৰসমূহৰ আধাৰৰ ওপৰত লিখা গ্ৰন্থ। সৰ্বমুঠ উপনিষদৰ সংখ্যা হৈছে 104খন। সকলোতকৈ ডাঙৰ উপনিষদ হ'ল বৃহৎ অৰণ্যক আৰু সকলোতকৈ সৰু উপনিষদ মাণ্ডুক্য উপনিষদ। দৈৱকী পুত্ৰ কৃষ্ণৰ বিষয়ে উল্লেখ থকা উপনিষদখন হৈছে চাণ্ডক্য উপনিষদ। সত্যমেৱ জয়তে বাক্যটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। সৰ্বপ্ৰথম জাবালু উপনিষদত ব্ৰহ্মচাৰ্য, গৃহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস এই 4 আশ্ৰমৰ উল্লেখ পোৱা যায়। মুঠ পুৰাণৰ সংখ্যা হৈছে 18খন। সকলোতকৈ পুৰণি পুৰাণ হ'ল মৎস্য। মহাকাব্য 2খন, মহাভাৰত আৰু ৰামায়ণ। মহাভাৰতৰ পুৰণি নাম জয়সংহিতা। মহাভাৰত বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য। প্ৰাচীনতম ব্যাকৰণ অষ্টাধ্যায়ীৰ ৰচনা পাণিনিয়ে কৰিছিল। বৈদিক গ্ৰন্থ শুল্বসূত্ৰত জ্যামিতিৰ বিষয়ে উল্লেখ পোৱা যায়। উত্তৰ বৈদিক কালত আৰ্য সংস্কৃতিৰ মূল ঠাই দুখন হ'ল
কুৰু আৰু পাঞ্চাল। বৈদিক সমাজত প্ৰচলিত কৰ ব্যৱস্থাটো হ'ল বলি। চৰক সাহিত্য চিকিৎসা বিষয়ৰ লগত জড়িত। পূৰ্ব বৈদিক আৰ্যসকলৰ ধৰ্ম মূলতঃ প্ৰকৃতি পূজা আৰু যজ্ঞ আছিল। বৈদিক কালৰ আৰ্যসকলৰ ব্যৱসায় আছিল কৃষি আৰু পশুপালন। খনন কাৰ্যৰ দ্বাৰা ভাৰতত প্ৰাচীনতম লোহা ধাতু প্ৰচলন হোৱা প্ৰমাণ পোৱা ঠাইখন হৈছে অন্তৰজিখেৰা। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব নাপাহৰিব। কিবা ভুল ত্ৰুটি থাকিলে কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে মোৰ আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব।